নমস্কাৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ আছাম ডিচ ইউটিউব চেনেললৈ। মই যে মাজত লৈছোঁ ক্লাছ 10ৰ অসমীয়াৰ লেচন 5ৰ কুৱেশ্যন এনচাৰখিনি সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি আহিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। লগতে সকলোকে এটা অনুৰোধ কৰোঁ যে চেনেলটো বহুদিন কষ্ট কৰিছোঁ কিন্তু 1K ছাবস্ক্ৰাইব কৰিব পৰা নাই। 100ৰ ওপৰত ভিডিঅ' দিছোঁ, তোমালোকে যাতে সকলোৱে মিলি এটা ছাবস্ক্ৰাইব দি চেনেলটো 1K কৰি দিয়ে তাৰ আশা কৰি মই আজি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 4, বৰ শান্তিত আছোঁ এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মোকলাই লিখা। উত্তৰ, উক্ত কথাষাৰি কেঁচা আলি কেঁকুৰি এটাত 25 বছৰৰ আগৰ সন্ধিয়া লগ পোৱা কুকুৰিকণা মানুহজনে কৈছিল। কুকুৰিকণা মানুহজনে তেওঁ বাস কৰা পঁজাঘৰটোৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতাৰ ব্যৱস্থা থকা আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পঁজাঘৰটোত শান্তিত থকা বুলি কৈছে। কাৰণ এই পঁজাঘৰটোত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতা অনুভৱ কৰে। সেই পঁজাঘৰটোত কোনো কৃত্ৰিমতা নাই। মানুহে মানুহৰ মৰম চেনেহ বুজি পায়। মানুহবোৰ মনবোৰ উদাৰ, সেউজীয়া প্ৰকৃতিৰ কোমল সেউজ বুলি কৈছে। কুৱেশ্যন নম্বৰ 5, হেৰ অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। উত্তৰ, উক্ত কথাষাৰি কবিক এগৰাকী বৃদ্ধ মানুহে কৈছিল। এদিনাখন কবিয়ে সন্ধিয়া সময়ত নগৰৰ এটা বাটেৰে গৈ আছিল। যি বাটেৰে কবিয়ে গৈ আছিল সেই বাট 25 বছৰ আগেয়ে এটা কেঁচা আলিবাট আছিল, য'ত মানুহে কেৱল এটা পঁজাঘৰ আৰু এটা পঁজাঘৰটোৰ সন্মুখতে কবিয়ে লগ পাইছিল এগৰাকী বৃদ্ধ লোকক। এই বৃদ্ধ লোকজন সহজ সৰল আন্তৰিকতাৰে কবিক কৈছিল এই পঁজাটোত তেওঁ শান্তিৰে থকা কথা। কবিয়ে সেই একে ঠাইতে 25 বছৰ পিছত দেখিলে তাত এটা 7মহলীয়া অট্টালিকা আৰু সেই অট্টালিকাটোৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। কবিয়ে পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্যে সুধিছিল, হেই যে হেৰা অচিনাকি মানুহজন তোমাক কি লাগেহে ইয়াত। কুৱেশ্যন নম্বৰ 6, দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। উত্তৰ, দৃষ্টান্তৰ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা বিভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাৱ আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমৰ্থ হৈছে। কবিতাটোত কবিৰ মতে এটা সময়ত গাঁৱৰ মানুহবোৰে এটা মুকলিমূৰীয়া পৰিৱেশত বাস কৰিছিল, য'ত মুক্ত বতাহ পাইছিল। প্ৰকৃতিৰ সেউজীয়া পৰিৱেশবোৰে মানুহক পঁজাঘৰত থাকিও উশাহ ল'বৰ বাবে সতেজ অক্সিজেন যোগান ধৰিছিল। পঁজাঘৰত থাকিও মানুহে মৰম চেনেহ আদিৰ মাজেৰে শান্তিত সময় কটাইছিল। সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱন যেন নগৰীয়া জীৱনলৈ পৰিৱৰ্তিত হৈ পৰিল। 25 বছৰ আগেয়ে মানুহে পঁজাঘৰত বাস কৰিছিল, কিন্তু কবিৰ মতে 25 বছৰ পিছত পঁজাঘৰৰ ঠাইত 7মহলীয়া অট্টালিকা হ'ল। গধূলি সময়ত আগতেই মানুহৰ ভিৰ নাছিল, এতিয়া সেই সময়ত বাটে পথে মানুহৰ ভিৰ। কিন্তু 25 বছৰৰ পিছত তাত 7মহলীয়া অট্টালিকা হ'লেও খালী হৈ আছিল মানুহৰ মনবোৰ আৰু অনুভৱ কবিৰ আত্মীয়তাৰ। অট্টালিকাৰ ভিতৰতো যেন অকণমান মৰমৰ মাত পাবলৈ নোহোৱা হৈছিল। মানুহে মানুহক সন্দেহৰ চকুৰে চাইছিল। গ্ৰাম্য সৰলতাৰ ঠাইত নোহোৱা কৰি পেলাইছিল নগৰীয়া যান্ত্ৰিকতাই। আজিৰ পাৰ্টটোত ইমানখিনি আছিল আৰু এটা বা দুটা পাৰ্ট হ'ব। তাৰপিছত 5টা লেচনৰ অসমীয়াৰ ক্লিয়াৰ হ'ব কুৱেশ্যন এনচাৰ। তাৰপিছত মই ছ'চিয়েল ছায়েন্সৰ যিখিনি আগতে দিছোঁ আৰু বাকীখিনি মই দিম। তোমালোকে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।